ৰাতিপুৱাই ইমান ধুনীয়া এটা দৃশ্য। শালিকি চৰাইকেইজনীয়ে ৰাতি বৰষুণ দিছিলে, পানী জমা হৈ আছিলে চোতালত, তাতে গা ধুই আছে। দুজনী আছিলে, এজনী আগতে ধুই কিনে গ'ল। সেইজনী দেখিছেনে? হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই পাহাৰী কুকুৰী আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে। বৰ্তমান মোৰো ভাল। ভাবিলোঁ আজি এটা ভ্লগ ষ্টাৰ্ট কৰোঁ ৰাতিপুৱাৰ পৰাই। ৰাতিপুৱা মই ভাত পানী খাই গা পা ধুই আজৰি পূৰা, আৰু তাৰ পিছৰখিনি দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আজি। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি মোৰ আশা থাকিল। যদি ভাল পায় মোৰ ভিডিঅ' চাই তেন্তে সকলোৱে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আৰু আগবাঢ়ি যাবলৈ অলপ উৎসাহ পাওঁ। ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এটা কথা, মই ভিডিঅ'টো আজি মোৰ মাৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। বিহুত যে যাব পোৱাই নাই, বেমাৰ হ'ল, হস্পিটেলত থাকিলোঁ, এডমিট হয়, তাৰপিছত ঘৰলৈ যোৱাই নাই। আজি মাৰ ঘৰৰ পৰাই মই কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তো চাই থাকিব ভিডিঅ'টো। এতিয়া মই গৈ আছোঁ এইফালে, আমাৰ ঘৰ বনাই আছে। ওপৰত আমলখি দিয়া আছে, তলত দিলে ছাগলীয়ে খাই থয় যে, সেইটো কাৰণে ওপৰত দি থৈছে। ভাইটিয়ে ওপৰত দিলে। সেয়া চালনী আমলখি এটা খাবলৈ আহিছোঁ। এখন চকী আছে, চকীৰ ওপৰত উঠি পানী পৰি আছে, পানীখিনি পেলাই লওঁ। ঢুকিয়ে নাপাইছোঁ, মই ঢুকিয়ে নাপালোঁ। ভাইটিক মাতিছোঁ, আহিবহি এতিয়া। এয়া আমলখি নিমখত গৰাই কিনে ৰ'দত শুকুৱাই থৈছোঁ। খাবলৈ বহুত ভাল লাগে। এনেকৈ পেলাই নিছোঁ মই। এটা পৰিলে তুলি লওঁ। চালনীখন ফুটা। টেষ্টি আমলখি। কোনে কোনে খাই ভাল পায় এনেকৈ কমেণ্টত জনাব। মই পিছে বহুত ভাল পাওঁ। এতিয়া মা আৰু মই এনেই ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ। খুৰীহঁতৰ ঘৰতে সোমাই দিছোঁ। এইটো খুৰীহঁতৰ ঘৰ হয়, আমাৰ ডাঙৰ দাই ঘৰ। বৌ বহি আছে, ডাঙৰ ঘৰ বৌ এজনী বহি আছে। এইফালে আমাৰ ফুচকি, বৌ ছোৱালী বহুত কিউট, বহুত মৰম লগা। ইমান খাবলৈ দিওঁ খুদ। বাই 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 বাই, হাঁহিছে চা দেখিলে। বাই বাই। আৰু এতিয়া মই আহিলোঁ ডাঙৰ ঘৰ দাদাজনৰ ঘৰলৈ। এইটো সৰু দাদা ঘৰ, আৰু এয়া মাজু দাদা ঘৰ। এয়া বৌ মাজু ঘৰৰ পিছফালৰ পৰাই দেখাইছোঁ। আৰু এয়া টিকলিকেইজনী আছে, এজনী সৰু বৌ ছোৱালী আৰু এজনী মাজু বৌ ছোৱালী। চুই যা দেখো, উৰাই দিম আকৌ, এইটো মোলৈ জোখা হ'ব। আৰু সেইফালে বৌ, সৰু বৌ অকণমান খেতি কৰিছে, বৌহেঁতি।
এইফালে বৌয়ে চাহ বনাই আছে আমাৰ কাৰণে সৰু বৌয়ে বনাই আছে মই পকৰি বনাই আছোঁ পকৰি বনাই আছে এইফালে বৌয়ে পকৰি বনাই আছে বৌৰ চেনেল এটা আছে নামটো কি বৌ অনাৰিকা গোহাঁই অনাৰিকা গোহাঁই বুলি আছে ন অনাৰিকা গোহাঁই বুলি আছে সকলোৱে চাব বৌ চেনেলটো এইফালে বৌ ছোৱালী ছাবস্ক্ৰাইব কৰি দিব চেনেলটো নতুনকৈ খুলিছে বৌয়ে চেনেলটো সকলোৱে চাব দেই ব্লগ দিওঁ দূৰণিৰে আকাশৰে জিলিকা তৰা কাষৰতে আহি ৰলেহি মই মোৰ অকণমান ভোক লাগিছে সেইটো কাৰণে ভণ্টিক ৰুটি বনাব ক'লোঁ তাই ৰুটি বনাই আছে এইফালে ভণ্টিয়ে ৰুটি বনাই আছে আৰু এইফালে আমাৰ ভাইটিক লগাই দিছোঁ পোৱালীক চব্জি কাটিবলৈ চব্জি নহয় আলু কাটি আছে আলু ভাজি খাম লাষ্ট চোৱা তাৰ আমাৰ ল'ৰাটোৱে কাম জানে আকৌ দেই আৰু আজি আমি ৰাতি খাম তেলিকচু চব্জি তেলিকচু মই আগতে খাই পোৱা নাই দেই আজি ফাৰ্ষ্ট খাম নামটো শুনিছোঁ তেলিকচু বুলি খাই পোৱা নাই আৰু দিনত খুৰীহঁতৰ ঘৰলৈ যাওঁতে খুৰীয়ে মই শাক বুটলিছিলোঁ খুৰীহঁতৰ বাৰীত পালেং আছে খুতুৰা জিলিমিলি ৰঙা খুতুৰা আকৌ কেইডালমান নৰসিং আছে ধনিয়া সেয়াই কিবাকিবি আৰু এইফালে দিনত মায়ে মই ভেবেলি লতা বুটলিছিলোঁ আৰু কচুখিনি ভণ্টিয়ে বনাইছে তাই বনালে মই কচুখিনি খাই খুব ভাল পাওঁ তাইক বনাবলৈ ক'লোঁ তাই বনাইছে আৰু কচুখিনি খাই বহুত টেষ্টি হৈছিলে মই বাৰু খালোৱেই